আজি আমাৰ ইয়াত খেল মহাৰণ পাতিছে আৰু আমাক জলমিত্ৰ হিচাপে পানী খুৱাবলৈ ইয়াত মাতা হৈছে অফিচ যোগেদি। আৰু এয়া আমি পানী কেন লৈ বহি আছোঁ। এজন আমাৰ পঞ্চায়তৰ ছাৰ আৰু লগতে জলমিত্ৰ আছে কেইবাজনো। আণ্ডাৰ 17 এয়া এতিয়া চলি আছে প্ৰথমতে 200 মিটাৰ ৰেচ ল'ৰাৰ বাবে। 5টাকৈ দিছে এবাৰত। ইয়াত ৰানিং চালু হৈ গ'ল। ইয়াত আজি খেল হ'ব দৌৰ, কাবাডী, লং জাম্প, তাৰপিছত চেছ আছে, দবা খেল বুলি কয়, আৰু মৰ্ণিঙত চাইকেলৰো ৰেচ হৈছে। ইয়াত চাওক এজনক মানে 200 মিটাৰ ৰেচ কভাৰ কৰিবলৈ কাৰণে 25 ছেকেণ্ড লাগিছে আৰু কিছুমানক 30 ছেকেণ্ড লাগি গৈছে। নেক্সট ৰাউণ্ড ভাগে ভাগে চলি আছে। কিমান মিটাৰ এইটো? 200 মিটাৰ। এইজন আমাৰ মাৰাথন দৌৰা ল'ৰাটো বুলি। ই ডিষ্ট্ৰিক্ট ষ্টেট চব হিচাপতে খেলে বুলি, কিন্তু ইয়াৰ লগত খেলিবলৈ কোনো নাই আজি ৰানিং কৰিবলৈ কাৰণে। সেইকাৰণে ইয়াক আজি অকলে দৌৰিব দিয়া হৈছে। মানে চাইছে ইয়াক 200 মিটাৰ ৰেচ কভাৰ কৰিবলৈ কাৰণে কিমান সময় লাগে বুলি। দুশ মিটাৰ ৰেচ আণ্ডাৰ 14 গাৰ্লছ। Two 100 meters girls, 400 meter race boys. Hurry up, hurry up. Hurry up. অলপ লাহে লাহে হৈ গৈছে, জোৰে চিলাই নিদিবা। ট্ৰেক চেঞ্জ কৰিব পাৰিবা এতিয়া তোমালোকে। টাইমিংটো ইম্পৰ্টেণ্ট হয়, ঢিলাই নিদিবা। Hurry up, hurry up. Kah cycle lo ये सब? बत्ती आई नहीं बोले किसी। 400 মিটাৰ দৌৰ ছোৱালীৰ। 400 মিটাৰ নেকি? আমাৰ ফুটবল টিম এতিয়া এইটো আমাৰ খেল চলি আছে। ফুটবল টিম এই আগৰখিনি ডিফেন্সৰ প্লেয়াৰ আছে যেনিবা। ফুটবলৰ দুটা টিম নিৰ্বাচন কৰা হৈছে। ৰেফাৰী যাওক।
ইয়াত টাইম দি আছে 20 মিনিটৰ খেল হ'ব চলি আছে ফুটবল মেচ চালু হৈ গ'ল এই ফুটবল মেচত চাব বৰাবৰ হৈ গ'ল ইফালে এগল হৈছে এনেকুৱা দুটা দলতে এগল হ'ল ইয়াত খালি উইনাৰ হিচাপে যিখিনি গ'ল দিয়া আছে ইহঁতৰ নাম সিলেক্ট হ'ব আৰু যিখিনি ভাল খেলুৱৈ আছে ইহঁতৰ নামহে অকল সিলেক্ট হ'ব বুলি ফাৰ্ষ্ট গোল এফালেও এক গোল হাফ টাইম চালু হৈ গ'ল এইটো এতিয়া ছোৱালীৰ লং জাম্প চলি আছে বুলি ইয়াৰে 3টা সিলেক্ট কৰা হ'ব এটা নাম আকাশদ্বীপ ইয়াৰ পিছত এইটো বয়সৰ চালু হৈছে লং জাম্প লাইন ক্ৰছ নকৰিবা তোমালোকে কিন্তু বৰ দিগদাৰ হ'ল মানে একদম বেয়া পাইছোঁ মানে খং উঠিছে এখন কি জানো কৰিলে যদি কিবা হেৰি হ'লহেঁতেন ন তেতিয়া এইটো বয়সৰ ফাইনেল ৰাউণ্ড চলি আছে যিসকলে পাব আৰু পাব ফাইনেল চলি আছে এইটো কম্প্ৰেছ কৰিব নাজানা নেকি এতিয়া কাবাডী খেল আৰম্ভ হ'ব মানে এতিয়া ছোৱালীকেইটা এনেই প্ৰেক্টিচ কৰি আছে কাবাডী খেল হৈ যোৱাৰ পিছত আৰু ইমানেই আছিলে খেল মহাৰণ আজিৰ বাই বাই